বহুত মানুহৰ মনত এইটো প্ৰশ্ন আছে যে আমি যদি আনৰ ভিডিঅ' ক্লিপছবোৰ কাটি যদি আমাৰ ভিডিঅ' যদি ইউজ কৰি আমি শ্বৰ্ট ভিডিঅ' বনাই আমি আপলোড কৰোঁ আমাৰ চেনেলটো মনিটাইজ হ'বনে নাই বা আমি ইয়াৰ পৰা টকা ইনকাম কৰিব পাৰিম নে নোৱাৰিম তেনে চাওক আপুনি আনৰ ভিডিঅ' দি পেলাই আপুনি আপোনাৰ চেনেল মনিটাইজ কৰিব পাৰিব কিন্তু ইয়াত কিছুমান কথা থাকে আপুনি কিছুমান কথা মনত ৰাখিব লাগিব যদি আপুনি এই কথাবোৰ মনত ৰাখে তেতিয়াহ'লে আপোনাৰ চেনেলটো মনিটাইজ হ'ব আৰু যদি আপুনি সেই কথাবোৰ মনত নাৰাখে তেতিয়াহ'লে আপোনাৰ চেনেলটো কোনদিনাখন মনিটাইজ নহ'ব সো কি কথা মনত ৰাখিলে আপোনাৰ চেনেলটো মনিটাইজ হ'ব আজি এই ভিডিঅ'টো মই আপোনাক এই সম্পূৰ্ণ তথ্য ক'বলৈ গৈ আছোঁ সো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু যদি ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাজ আৰু অসম টেক 20 চেনেললৈ আপোনাক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ অলৱেজ বিলিভ ইন ট্ৰুথ চাওক বন্ধুসকল আপুনি যিয়ে ভিডিঅ' ক্লিপছ ইউজ কৰিছে আন ক্ৰিয়েটৰবোৰৰ বা আন ইউটিউবাৰবোৰৰ তাত আপুনি 2-3টা কথা মনত ৰাখিব লাগিব ধৰি লওক আপুনি আন ক্ৰিয়েটৰবোৰৰ বা আন ইউটিউবাৰবোৰৰ ভিডিঅ' ক্লিপছ আপুনি আপোনাৰ ভিডিঅ'ত ইউজ কৰিছে সৰু সৰু ক্লিপছবোৰ আপুনি কাট কৰি ভিডিঅ' ইউজ কৰিছে আগতেতো এইবোৰ চলি আছিল চাওক আগতে বহুতে এইবোৰ ব্যৱহাৰ কৰে কিন্তু এতিয়া যেতিয়া শ্বৰ্ট মনিটাইজ হ'বলৈ গৈ আছে ইয়াত কিছুমান ৰুলছো ইউটিউবে ফ'ল' কৰিব দিছে কিছুমান ৰুল আপুনি ফ'ল' কৰিব লাগিব যিবোৰ লং ভিডিঅ'টো ফ'ল' কৰিব লাগে কাৰণ যিহেতু এতিয়া শ্বৰ্টটো মনিটাইজ হ'বলৈ গৈ আছে আৰু আপুনি শ্বৰ্টৰ পৰা টকা ইনকাম কৰিব তো কিছুমান ৰুলটো নিশ্চয় থাকিবই এতিয়া ইয়াত আপোনাৰ এটা সমস্যা হ'ব পাৰে চাওক সন্মুখৰজনে আপোনাক ষ্ট্ৰাইক দিব পাৰে চ' আপুনি এনেকুৱা ৰিস্ক ল'ব লাগে বা কিয় য'ত আপোনাৰ ষ্ট্ৰাইক আহিবৰ চান্স থাকে বা বহুত এনেকুৱা ডাঙৰ ইউটিউবাৰ আছে বা ডাঙৰ ক্ৰিয়েটৰ আছে তেওঁলোকে কিন্তু তেওঁলোকৰ ভিডিঅ'বোৰ ইউজ কৰিলে ষ্ট্ৰাইক নিদিয়ে কাৰণ যদি আপুনি ফেয়াৰ ইউজত তেওঁৰ ভিডিঅ'টো ব্যৱহাৰ কৰে তেতিয়াহ'লে কিন্তু আপোনাক ষ্ট্ৰাইক নিদিয়ে কিন্তু ইয়াতে এটা কথা চাওক আপুনি যিমানে আন ইউটিউবাৰবোৰৰ বা আন ক্ৰিয়েটৰবোৰৰ ভিডিঅ' আপুনি ইউজ কৰিব আপুনি যেতিয়া আপোনাৰ চেনেলটো মনিটাইজৰ বাবে এপ্লাই কৰিব তেতিয়া কিন্তু আপোনাৰ ৰিইউজ কণ্টেণ্ট আহিব আৰু ৰিইউজ কণ্টেণ্টৰ বাবে আপোনাৰ চেনেলটো মনিটাইজেশ্যন ৰিজেক্ট হৈ যাব আপোনাৰ যোনদিনাখন সকলো ক্ৰাইটেৰিয়া কমপ্লিট হৈ যাব আৰু আপুনি আপোনাৰ চেনেলটো মনিটাইজৰ বাবে ৰিভিউৰ বাবে পঠাব তেতিয়া আপোনাৰ চেনেলটো ৰিজেক্ট কৰি দিব ইউটিউবে যিহেতু ইয়াত আপুনি নিজে একো কৰাই নাই আপুনি আনৰ পৰা ভিডিঅ' লৈছে আপুনি থাৰ্ড পাৰ্টি এপছৰ পৰা আপুনি ভিডিঅ' লৈছে আপুনি অন্য ঠাইৰ পৰা আপুনি মিউজিক লৈছে আৰু আপুনি এড কৰি পেলাই আপুনি আপলোড কৰি দিছে চ' আপোনাৰ ৰিইউজ কণ্টেণ্ট নিশ্চয় আহিবই এইটো হ'ল প্ৰথমটো কথা আৰু দ্বিতীয়টো কথা হ'ল চাওক ইউটিউবত বহুতো ক্ৰিয়েটিভ কমন ভিডিঅ' থাকে আপুনি যদি ভাবে যে ক্ৰিয়েটিভ কমন ভিডিঅ' লৈ পেলাই মই মিউজিক এড কৰি পেলাই মই আপলোড কৰি দিম তেতিয়াহ'লে মোৰ কোনো প্ৰব্লেম নহ'ব আৰু মনিটাইজ হৈ যাব তেতিয়াহ'লে মই আপোনাক ক'বলৈ বিচাৰিছোঁ চাওক ইউটিউবত মেক্সিমাম ক্ৰিয়েটিভ কমন ভিডিঅ' আচলতে ক্ৰিয়েটিভ কমন ভিডিঅ' নহয় সেইবোৰৰ অনাৰ থাকে আন কোনো আৰু কিছুমানে দি পেলাই আন কোনোবাই দি পেলাই সেইটো ক্ৰিয়েটিভ কমন লাইচেঞ্চ কৰি থৈ দিয়ে আৰু ষ্টেণ্ডাৰ্ড লাইচেঞ্চ থাকে এইবোৰ ভিডিঅ'ৰ বা এইবোৰ মিউজিকৰ আন কোনোবাৰ আচল যোনজন অনাৰ হয় তেওঁ যদি কোনোবা দিনাখন আপোনাৰ সেই ভিডিঅ'টো দেখি পাই যায় তেতিয়াহ'লে তেওঁ আপোনাক যিকোনো মুহূৰ্তত ষ্ট্ৰাইক দি দিব পাৰে যিহেতু ষ্টেণ্ডাৰ্ড লাইচেঞ্চ সেই অৰিজিনেল অনাৰজনৰ থাকে চ' এই ৰিস্কটো আপুনি কোনো দিনাখন নল'ব কাৰণ ইউটিউবত মেক্সিমাম ক্ৰিয়েটিভ কমন ভিডিঅ' আচলতে ক্ৰিয়েটিভ কমন ভিডিঅ' নহয় দ্বিতীয়টো কথা চাওক কিছুমানে কি কৰে কপিৰাইট ফ্ৰী মিউজিক লৈ লয় কপিৰাইট ফ্ৰী ফুটেজ লৈ লয় কপিৰাইট ফ্ৰী ভিডিঅ'জ লৈ লয় আৰু তেওঁলোকে এড কৰি পেলাই তেওঁলোকে ধুনীয়াকৈ এডিটিং কৰি পেলাই আপলোড কৰি দিয়ে আৰু তেওঁলোকে ভাবে যে ইয়াত ৰিইউজ কণ্টেণ্ট আহিব কিন্তু বন্ধুসকল ইয়াতো ৰিইউজ কণ্টেণ্ট আপোনাৰ আহিব যিহেতু ইয়াত আপোনাৰ নিজৰ ক্ৰিয়েটিভিটিজ একো নাই আৰু যেতিয়া আপোনাৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়া কমপ্লিট কৰি ইমান কষ্ট কৰাৰ পিছত আপুনি এডিটিং কৰি পেলাই ক্ৰাইটেৰিয়া কমপ্লিট কৰাৰ পিছত যেতিয়া আপুনি এপ্লাই কৰিব মনিটাইজেশ্যনৰ বাবে তেতিয়া কিন্তু আপোনাৰ চেনেলটো ৰিইউজ কণ্টেণ্টৰ বাবে মনিটাইজ ৰিজেক্ট কৰি দিব ইউটিউবে তেন্তে মেইন কথাটো হ'ল যে আপুনি আনৰ ভিডিঅ' দি পেলাই আপোনাৰ চেনেল মনিটাইজ কেনেকৈ কৰিব হয় আপুনি ক্ৰিয়েটিভ কমন ভিডিঅ'ছ ল'ব পাৰে আপুনি কপিৰাইট ফ্ৰী মিউজিকো ল'ব পাৰে তাতো কোনো প্ৰব্লেম নাই আপুনি কপিৰাইট ফ্ৰী ফুটেজো ল'ব পাৰে তাতো কোনো প্ৰব্লেম নাই কিন্তু আপোনাৰ শ্বৰ্টছত বা আপোনাৰ ভিডিঅ'ত আপোনাৰ ইয়াত ভেলুৱেড হ'ব লাগিব চাওক আপোনাৰ হয়তো আপুনি ভইচ অভাৰ দিব লাগিব বা আপুনি ইয়াত আপোনাৰ বেলেগ এটা ষ্টৰি বনাব লাগিব আপুনি তাত হয়তো আপুনি চাৰ্কেল দি পেলাই আপোনাৰ ফেচ দি পেলাই আপুনি হয়তো ভইচ অভাৰ দিব পাৰে মুঠতে আপোনাৰ তাত নিজৰ কিবা এটা ক্ৰিয়েটিভিটিছ থাকিব লাগিব যদি আপোনাৰ কোনো ক্ৰিয়েটিভিটিছ নাথাকে আপোনাৰ যোন তাত কোনো ভেলুৱেড নাথাকে তেতিয়াহ'লে কিন্তু আপোনাৰ কোনোদিনাখন চেনেল মনিটাইজ নহ'ব যেনেকৈ আমি আমাৰ ভিডিঅ'বোৰত আনৰ ক্লিপছো ব্যৱহাৰ কৰোঁ কেতিয়াবা আমি কপিৰাইট ফ্ৰী ফুটেজ ব্যৱহাৰ কৰোঁ আমি কপিৰাইট ফ্ৰী মিউজিক এড কৰোঁ কিন্তু ইয়াত আমাৰ ভেলুৱেড থাকে ইয়াত আমি ফেচ উলিয়াওঁ আমি ইয়াত ভইচ অভাৰ দিওঁ আমাৰ সম্পূৰ্ণ ভিডিঅ'টোত আমি কিবা এটা কৰোঁ আমাৰ ইয়াত ভেলু এড থাকে আৰু আপুনিও যদি এনেকুৱাকৈ আপোনাৰ ভিডিঅ' ক্ৰিয়েট কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ চেনেলটো কোনোদিনাখন মনিটাইজৰ পৰা ৰিজেক্ট নহয় আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব আপুনি সৰু ক্লিপছ লৈ পেলাই যদি আপুনি আপোনাৰ ভইচ অভাৰ দিয়ে আপুনি আপোনাৰ ক্ৰিয়েটিভিটিজ দেখায় তাত কোনো প্ৰব্লেম নাই আপোনাৰ চেনেলটো কোনো প্ৰব্লেম নহয় আপুনি ধুনীয়াকৈ মনিটাইজ কৰিব পাৰিব আপোনাৰ চেনেলটো কিন্তু আপুনি যদি অকল আনৰ ভিডিঅ' আনৰ মিউজিক লৈ আপুনি আপোনাৰ ভিডিঅ' ক্ৰিয়েট কৰি আছে তেতিয়াহ'লে আপুনি আপোনাৰ মাত্ৰ সময় আৰু আপোনাৰ নেট আপুনি খৰচা কৰি আছে আপুনি ৱেষ্ট কৰি আছে আপোনাৰ সময় আৰু আপোনাৰ ইণ্টাৰনেট
ইয়াত আপোনাৰ কোনো লাভ নহয়, আপোনাৰ চেনেলটো কোনো বিনাখন মনিটাইজেশ্যন নহয়। দ্বিতীয়টো কথা চাওক, ইউটিউব শ্বৰ্টছত ইউটিউব টুলছৰ পৰা আপুনি যদি মিউজিক লৈ আছে তেতিয়া তাত কোনো প্ৰব্লেম নাই। আপুনি তাৰ পৰা মিউজিক লৈ আপোনাৰ ভিডিঅ' যদি ক্ৰিয়েট কৰে তাত কোনো প্ৰব্লেম নাই। কিন্তু আপুনি যদি আউটছাইডৰ পৰা আউটচ'ৰ্চৰ পৰা যদি আপুনি ভিডিঅ' বনাইছে, আপুনি যদি ডেন্স কৰিছে, তেতিয়াহ'লে কিন্তু আপোনাৰ কপিৰাইট ক্লেইম আহিব। আপুনি যদি আনৰ মিউজিক লৈ পেলাই আপুনি ডেন্স কৰিছে বা আপুনি আপোনাৰ ভিডিঅ'ত যদি আপুনি আনৰ মিউজিক দিছে, কিন্তু তেতিয়াহ'লে আপোনাৰ কপিৰাইট ক্লেইম হ'ব আৰু আপোনাৰ সকলো ৰেভিনিউ সেই অনাৰজনে পাই যাব। যোনজন অৰিজিনেল অনাৰ হয় সেই মিউজিকটোৰ সেই অনাৰজনে সেই সকলোখিনি টকা বা সেইখিনি সকলোখিনি ৰেভিনিউ আপোনাৰ ভিডিঅ'টোৰ পৰা যিখিনি পাব সেইখিনি তেওঁ পাব। চ' আপুনি যদি আপোনাৰ শ্বৰ্টছ ক্ৰিয়েট কৰিম বুলি ভাবে তেতিয়াহ'লে আপুনি ইউটিউব শ্বৰ্টছ টুলছৰ পৰা আপোনাৰ মিউজিক লওক, তাত কোনো প্ৰব্লেম নাই, আপুনি ধুনীয়াকৈ আগুৱাই গৈ থাকিব পাৰিব। আপোনাৰ কোনো দিন কপিৰাইট ক্লেইম বা কপিৰাইট ষ্ট্ৰাইক নাহিব। কিন্তু আপুনি পৰাপক্ষত আন চ'ৰ্চৰ পৰা আপোনাৰ মিউজিক বা আপোনাৰ ভিডিঅ' ফুটেজ আপুনি কোনোদিনাখন নলওক, কাৰণ কপিৰাইট ক্লেইম আপোনাৰ বা কপিৰাইট ষ্ট্ৰাইক যিকোনো মুহূৰ্তত আপোনাৰ আহিব পাৰে। চ' শ্বৰ্টছ বনাওক, আপোনাৰ নিজৰ শ্বৰ্টছ বনাওক, আপোনাৰ ক্ৰিয়েটিভিটিছ দেখাওক, আপোনাৰ ভেলু এড কৰক, আপুনি আপোনাৰ চেনেলটো মনিটাইজৰ বাবে এপ্লাই কৰক। চ' এইকেইটাই কথা। আপুনি যদি আপোনাৰ ব্ৰেইন ভালদৰে ঘটায়, যিহেতু আপুনি বুদ্ধিও পোৱা নহয়, আপুনি ঘটাবই, আৰু যদি ঘটায় তেতিয়াহ'লে হয়তো আপুনি আপোনাৰ চেনেলটো আপুনি সুন্দৰভাৱে মনিটাইজ কৰিব পাৰিব। আৰু আপুনি যদি ডাইৰেক্ট আনৰ ভিডিঅ' আনৰ মিউজিক লৈ পেলাই যদি আপুনি আপোনাৰ শ্বৰ্টছ ভিডিঅ' বা আপোনাৰ ভিডিঅ' যদি আপুনি মনিটাইজ কৰাম বা আপুনি তাৰ পৰা টকা ইনকাম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে সেইটো সপোন আপুনি পাহৰি যায়। আপোনাৰ চেনেল কোনোদিনাখন মনিটাইজেশ্যন নহয়, আপুনি মাত্ৰ আপোনাৰ সময় নষ্ট কৰি আছে। তো আজিলৈ মানে আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেতিয়া প্লিজ ভিডিঅ'টো আপুনি লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আছাম টেক 20 চেনেলটো চাই থকাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ।